ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ তৎকালীন নিলম্বনৰ দাবীত এই প্ৰতিবাদ হত্যাকাৰীক 12 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰি ফাষ্টেগ বিচাৰৰ জৰিয়তে ফাঁচীৰ দাবীত ঘাইপথ অৱৰোধ হয় বিলাসীপাৰা বেলতলিত ভূমাফিয়াৰ এটা দলে এজন ব্যক্তিক আক্ৰমণ কৰাৰ ফলত মৃত্যু হোৱা ঘটনা কেন্দ্ৰ কৰি অশান্ত হৈ পৰিছে সমগ্ৰ বিলাসীপাৰা মহকুমা যোৱা 21 আগষ্টত ভূমি বিবাদক কেন্দ্ৰ কৰি বিলাসীপাৰাৰ বেলতলিত ভূমাফিয়াৰ লগত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা উক্ত ঘটনাত বেলতলি উপৰটাৰী সাইফুদ্দিন ওৰফে সফিলউদ্দিন শেখ নামৰ এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শেখক ততাতৈয়াকৈ গুৱাহাটীৰ GNRCত প্ৰেৰণ কৰা হৈছিল পৰহি ৰাতি 3 বজাত গুৱাহাটীৰ GNRCত সাইফুদ্দিন শেখৰ মৃত্যু হয় উল্লেখ্য যে ভূমিকেন্দ্ৰিক সংঘাতৰ পিছতে সাইফুদ্দিন শেখৰ পৰিয়ালৰ পৰা বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰিবলৈ গৈছিল যদিও আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰ ফলতে মৃত্যু হ'ল বুলি অভিযোগ উত্থাপন কৰিছে বৰ্তমানলৈ এই ঘটনাৰ লগত জড়িত কোনো এজন অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত প্ৰতিবাদমুখৰ হৈ পৰিছে স্থানীয় ৰাইজ উত্তেজিত ৰাইজে ঘাইপথত মৃতদেহ লৈ বিলাসীপাৰা আৰক্ষী মুৰ্দাবাদ 12 ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰক বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক তৎকালীনভাৱে নিলম্বন কৰক মৃতকৰ পৰিয়ালক 10 লাখ টকা এককালীন সাহায্য প্ৰদান কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে আৰু ইতিমধ্যে প্ৰতিবাদস্থলীত উপস্থিত হৈছে বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ লগতে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি অতি শীঘ্ৰে ঘটনাৰ লগত জড়িত দোষীক গ্ৰেপ্তাৰৰ আশ্বাস প্ৰদান মহকুমাধিপতি জয় শিৱানীৰ মহোদয়ে এফআইআৰ লোৱাৰ পৰিৱৰ্তে তেখেতক থানাৰ পৰা উলিয়াই দিয়ে আৰু তেতিয়া সেই দিনাখনেই উক্ত দিনাই ৰাতি এই ভূমাফিয়াসকলে আমাৰ সফিলউদ্দিন শেখক মূৰত মাৰি হত্যা কৰি দিয়ে আৰু 21 তাৰিখৰ পৰা আজি 27 তাৰিখ এতিয়ালৈকে এজনো আসামী কৰায়ত্ব হোৱা নাই আমি দুৰ্ভাগ্যজনক কথা যে ইয়াৰ আগতেও ইয়াতে এনেকুৱা এটা ঘটনা হৈছিল এই ভূমাফিয়াসকলে আমাৰ গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ দোষী জাতীয় পৰিষদৰ সদস্যসকলক মাৰপিট কৰিছিল আমি থানাত এজাহাৰ দিবলৈ গৈছিলোঁ তাতেও আমাক ধৰি মাৰিছিল গতিকে আমি এজাহাৰ দিবলৈ গৈছিলোঁ এজাহাৰ লৈছে কিন্তু থানাৰ অচিয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই গতিকে এয়া হৈছে স্মাৰ্ট পুলিচ যিটো সময়ত যিটো সময়ত অসম চৰকাৰে যিটো সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গৰিয়ামৰীয়া দেশীসকলক মই সন্মান দিব বিচাৰিছোঁ মই আশ্বাস দিছে আমাক বিশ্বাস দিছে আৰু আমিও তেখেতক সন্মান আৰু আশ্বাস ভৰসাত ৰাখিছোঁ কিন্তু আজিৰ তাৰিখত আমাৰ মানুহ দিন দুপৰতে মৃত্যুবৰণ হৈছে গতিকে পুলিচে কোনো ধৰণৰ বিশ্বাস কৰা নাই পুলিচৰ আজি আমি এই সফিলউদ্দিনৰ মৃতদেহ লৈ আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছোঁ যেতিয়ালৈকে বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক নিলম্বন কৰা নহ'ব আৰু যেতিয়ালৈকে সফিলউদ্দিন শেখৰ পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ দিয়া নহ'ব তেতিয়ালৈকে আমি ঘাইপথ অৱৰোধ প্ৰত্যাখ্যান নকৰোঁ আৰু আমাৰ এই বাৰ্তা আপোনালোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ পঠিয়াই দিয়ক অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আপোনাৰ ভৰসা আৰু আস্থা আছে আৰক্ষী ব্যৱস্থা কেনেকৈ ল'ব ভাই আৰক্ষীৰ লগততো নেক্সাছ আছে না আৰক্ষীৰ লগত আপুনি চিন্তা কৰক যে দিন দুপৰতে টাউনত স্মাৰ্ট পুলিচ বনাব টাউনৰ মাজত আহি দুৰ্বৃত্তই ভূমাফিয়াই আহি আমাৰ মানুহক হত্যা কৰি থৈ যায় 24 ঘণ্টা পাৰ হৈ যায় এজন পুলিচ উপস্থিত হোৱা নাই গতিকে ইয়াতকৈ দুখজনক কথা আমাৰ মহকুমাধিপতি মহোদয় আছে তেখেতে আমাৰ জয় শিৱানী ছাৰ বহুত ভাল মানুহ তেখেতে আমাক বহু ক্ষেত্ৰত সহায় কৰিছে তেখেতৰ ওপৰত আমাৰ ভৰসা আছে আৰু অনাগত দিনত আপোনালোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বাৰ্তাই প্ৰেৰণ কৰিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি যিমানেই নকওক গৰিয়ামৰীয়া দেশীসকল খিলঞ্জী আমাৰ কাম কৰিব সিমানে আমি দেখা পাইছোঁ যে অসমৰ কোনো এখন জিলাতে আৰক্ষী প্ৰশাসনে হওক বা চিভিল প্ৰশাসনে হওক গৰিয়ামৰীয়া দেশীসকলৰ কথা তেখেতসকলে নুশুনে এইকাৰণে নুশুনে আমাৰ মানুহখিনিয়ে টকা দিব নোৱাৰে গতিকে আপোনালোকে নিৰ্দেশ জাৰি কৰক যে অনাগত দিনত যাতে এনেকুৱা অনাকাংক্ষিত ঘটনা বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদৰ ৰিপৰ্ট টাইম লাইভ অসম।